হয় আপোনালোকে এই ছোৱালীজনীক চিনি পাইছেনে নাই মই নাজানো কিন্তু মই এই ছোৱালীজনীক চিনি পোৱা নাই ফাৰ্ষ্ট কথা ছোৱালীজনীয়ে জুবিনদাৰ যোনটো টিম সিহঁতৰ টিমটোৰ লগত গৈছিলে তো য'ত আছিল ছিংগাপুৰৰ যোনটো স্কু ডাইভিং নহয় যোনটো পাৰ্টি ছিলে তো সেই তাত গৈছিল তো এই ছোৱালীজনীয়ে কিছু কথা কৈছে যে ক'ত হৈছে প্ৰগ্ৰামটো কোন ঠাইত পাতিছিলে কি কথা তো মানে এই ভিডিঅ'টোৰ দ্বাৰাই কথাখিনি গম পোৱা গৈছে এতিয়া ভিডিঅ'টো ছোৱালীজনীয়ে কিবা কৈছে তো শুনকচোন বাকীখিনি কি কৈছে হয় মই এতিয়া ছিংগাপুৰত আছোঁ বহুত ফোন আহি আছে ঘৰৰ পৰা বন্ধু বৰ্গৰ পৰা কেইটামান ৰিচিভ কৰিব পাৰিছোঁ কিছুমান পাৰা নাই সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ আপলোড কৰোঁ নে নকৰোঁ নাজানো একদম সকলো স্তব্ধ হৈ গৈছে মানে যিহেতু আমি জুবিন দা আৰু আমি একেলগে অহা নিচিনাই হৈছে একেটা ইভেণ্টৰ কাৰণে আহিছোঁ তেওঁৰ অহাকালি প্ৰগ্ৰাম আছিলে আমাৰ আজিৰ পৰাই মিটিং আছিলে আমিতো গোটেই টিম কপি আছে দুখত সকলো ভাঙি পৰিছে আমি জানো জুবিন দা আমাৰ কাৰণে কি হয় কিন্তু এই ইভেণ্টটো অকল অসমবাসী বা অকল ইণ্ডিয়াবাসীৰ নহয় ছিংগাপুৰ এম্বেচি জড়িত আছে আমি যিটো গম পাওঁ হয়তো তেওঁলোকে সিমানখিনি অনুভৱ কৰিব নোৱাৰিব পাৰে মই দেখাই আছোঁ আপোনালোকক বহুতখিনি ৰেচপেক্টেড পিপল ডেলিগেট ইনভাইটিছ উভতি যাবগৈ লগা হৈছে একো নহ'ল ইভেণ্ট ইয়াতে একো ইনগ্ৰেশ্যন নহ'ল তাৰ উপৰিও ইয়াতে আমাৰ B2B মিট বা যিখিনি বিজনেছ ছেগমেণ্ট আছিল পাৰ্চন টু পাৰ্চন চব স্তব্ধ হৈ ৰ'ল একো কৰিব নোৱাৰিলোঁ তাৰ উপৰিও এইটো আমাৰ আন এটা অডিটৰিয়াম আছিল ইয়াতে জুবিনদাৰ প্ৰগ্ৰাম আছিল অহাকালি আমাৰ মৰমৰ জুবিন দা ইয়াতে প্ৰগ্ৰাম কৰিলেহেঁতেন চব খালী হৈ গ'ল এতিয়া আমি চবে গুচি আহিলোঁ একদম চব ভাঙি পৰি আছে বৰ্তমান এতিয়া সকলোলৈ মাত্ৰ এটাই অনুৰোধ টিভি নিউজ বা যিকোনো এটা ৰুমাৰ্ছ পুটুককৈ বিলিভ কৰি নল'ব এবাৰ চালি জাৰি চাব কাৰণ যোনে তোনে যি টি কৈ আছে মানে তো সেইবোৰ পুটুককৈ বিলিভ কৰি নল'ব আৰু চাওক মানে গোটেই স্তব্ধ একো নাই গোটেইখন যেন মানে ইয়াতে গোটেই সম্পূৰ্ণৰূপে চাইলেণ্ট হৈ গৈছে সম্পূৰ্ণৰূপে যিমানবোৰ ডেলিগেটছ আহিছিল চব গুচি গ'ল এণ্ড তেওঁলোকে বুজিব পৰা নাই একচুৱেলি কি হৈ আছে বাট দে আৰ লাইক য়েছ ছামথিং ইজ হেপেনিং ৰং